হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে 31 বহাগ, এপ্ৰিলৰ 14 তাৰিখ। আজি গৰু বিহু। আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। আৰু মোকো আশীৰ্বাদ কৰিব যাতে মই মোৰ চেনেলটো আৰু আগবঢ়াই লৈ যাব পাৰোঁ। ধূপ চাকি দি হৈ গ'ল, মাহঁতক সেৱা কৰিলোঁ। এতিয়া চাহ বনাই আছোঁ। এয়া জলপান। আমি চাহ খালোঁ আগতেই। বৰমাহঁত আহিছে, এতিয়া বৰমাহঁতৰ কাৰণে বনাইছোঁ। এয়া চিৰা, এয়া আখৈ। জলপান ৰেডি হৈ গ'ল। এয়া কেক মই কাটি থৈছোঁ ধুনীয়াকৈ। এয়া জলপান ৰেডি হৈ গ'ল বৰমাহঁতৰ কাৰণে। এয়া দি লওঁ। আমলৰিটো এইখিনি বেছি নহয়, অকণমান। এতিয়া আমি গৈ আছোঁ জেতুকা চুৰ কৰিবলৈ। ঘৰত মানুহ নাই, তলা মৰা আছে। জেতুকা চুৰ কৰি লওঁ। আজি চুৰ নকৰোঁ বাৰু, জেতুকাহে চুৰ কৰিম আজি। এয়া জেতুকা। এতিয়া আমি ফটাফট জেতুকা ছিঙি লওঁ। পূৰা ছিঙি লওঁ এতিয়া। ছিঙি হৈ গ'ল। বমা এজনী ঘৰলৈ যাম এতিয়া। চাই থাকিব, লগটো চাই থাকিব শেষলৈকে। আৰু জেতুকা ছিঙিবলৈ চুৰ কৰা নাই দেই, এনেহে কৈছোঁ। সুধি লৈছোঁ, মানুহ নাই ঘৰত, গাঁৱলৈ গৈছে বৌজনী আৰু বৰমাহঁতি। তাৰপিছত সুধি লৈছোঁ ফোন কৰি, তাৰপিছতহে নিব আহিছোঁ, চুৰ নহয়। এয়া আমাৰ টিকলি নাচনী। ক'ত নাচি আহিলা?
আছে নতুন মোবাইল গম পানী কিনিলে নে নতুন মোবাইল নতুন মোবাইল কেতিয়া হা কেতিয়া এয়া পানী দিয়া ভাত ঘৰলৈ আহিলোঁ এতিয়া পানী দিয়া ভাত অলপ খাই লওঁ চিম্পুলকৈ একো নাই কণী আৰু আমলৰিটো ভজা নেমু আৰু পিঁয়াজ মানে এতিয়া জেতুকা লগাম জেতুকা পিচিলোঁ মই লগাম এতিয়া জেতুকা মই লগালো জেতুকা তাই লগালে মই লগাম এতিয়া বহুত ধুনীয়া কালাৰ উঠে একদম ৰঙা বুলেট মোৰ ফাৰ্ষ্ট এয়া জাগ দিবৰ কাৰণে এনেকৈ গোটাই থৈছে আৰু এইখিনি ছটিয়াব লাগিব এইফালে মায়ে জাগ দিবৰ কাৰণে এনেকৈ গোটাই থৈছে বিলঙনি তুঁহগুৰি এইবিলাক বগৰী কাঁইট তাৰপিছত এইবিলাক আৰু কিবা কিবি দিয়ে মই চব নাম নাজানো গোটাই থৈছে এনেকৈ আজি গৰু বিহুৰ দিনাখন গধূলি টাইমত এনেকৈ জাগ দিয়া হয় গোটাই থৈছে